এবাৰ এখন গাঁৱত এজন বুঢ়া মানুহ বাস কৰিছিল। সেই বুঢ়া মানুহজন তেওঁৰ পুত্ৰক লৈ বৰকৈ অসন্তুষ্ট আছিল, কাৰণ তেওঁৰ পুত্ৰটো বৰ অকৰ্মণ্য আছিল। সি কোনো কাম নকৰিছিল, কেৱল গাঁৱৰ ইফালে সিফালে ঘূৰি ফুৰিছিল। তেনেদৰে এদিন সেই বুঢ়া মানুহজনে তেওঁৰ পুত্ৰক শিক্ষা দিয়াৰ কথা ভাবিলে। তেওঁৰ পুত্ৰক ওচৰলৈ মাতি আনি ক'লে, বোপা, ঘৰৰ ভিতৰত আলমাৰীত এটা ঘড়ী আছে, তুমি গৈ সেইটো উলিয়াই আনা। ল'ৰাটোৱে ঘৰৰ ভিতৰলৈ গৈ সেই ঘড়ীটো উলিয়াই আনিলে। তাৰ পিছত তেওঁৰ দেউতাকে ক'লে, এতিয়া তুমি এটা কাম কৰা, এই ঘড়ীটো লৈ বজাৰলৈ যোৱা আৰু যিমান মানুহক লগ পাবা সকলোৰে পৰা এই ঘড়ীটোৰ দাম সুধি আহা। ল'ৰাটোৱে ঘড়ীটো লৈ বজাৰলৈ গ'ল। তেওঁ বজাৰত সকলোৰে পৰা ঘড়ীৰ দাম সুধিলে। কোনোবাই 500 টকা ক'লে, কোনোবাই 1000 টকা আৰু কোনোবাই 800 টকা ক'লে। সকলোৱে ল'ৰাটোক ঘড়ীৰ দাম বেলেগ বেলেগকৈ ক'লে। তাৰপিছত ল'ৰাটো দেউতাকৰ ওচৰলৈ ঘূৰি আহি ক'লে, দেউতা, সকলোৱে নিজৰ নিজৰ হিচাপত ঘড়ীৰ দাম ক'লে। কোনোবাই 500, কোনোবাই 1000 আৰু কোনোবাই 800। তেতিয়া বুঢ়া মানুহজনে পুত্ৰক ক'লে, বোপা, ঠিক আছে, ঘড়ীটো আলমাৰীত গৈ থৈ আহ। পিছদিনা আকৌ বুঢ়া মানুহজনে পুত্ৰক ওচৰলৈ মাতি আনি ক'লে, বোপা, আলমাৰীৰ পৰা ঘড়ীটো লৈ আনা। ল'ৰাটোৱে গৈ ঘড়ীটো আনিলে। তেতিয়া বুঢ়া মানুহজনে ক'লে, বোপা, আজি তুমি এই ঘড়ীৰ ভিতৰত যি সময় চলি আছে তাৰ দাম সুধি আহা। ল'ৰাটোৱে বুজি নাপালে যে তেওঁৰ দেউতাই তাক কি কৰাব বিচাৰিছে। দুখী মনেৰে সি আকৌ ঘড়ীটো লৈ বজাৰলৈ গ'ল আৰু সকলোৰে পৰা ঘড়ীৰ ভিতৰত চলি থকা সময়ৰ দাম সুধিলে। মানুহবোৰে ভাবিলে যে এই ল'ৰাটোৰ মানসিক অৱস্থা ঠিক নাই। কালি সি ঘড়ীৰ দাম সুধিছিল আৰু আজি সময়ৰ দাম সুধিছে। বহুতে তাক খেদি পঠিয়ালে আৰু কিছুমানে তাৰ ওপৰত হাঁহিলে। ল'ৰাটো পৰিশ্ৰান্ত হৈ পৰিল আৰু ভাবিলে, মোৰ লগত কি হৈছে। তেতিয়া শেষবাৰৰ বাবে সি এজন বুঢ়া মানুহৰ দোকানলৈ গ'ল। সেই বুঢ়া মানুহজন বৰ ব্যস্ত আছিল, কিন্তু ল'ৰাটোৰ প্ৰশ্ন শুনি তেওঁ লগে লগে বুজি পালে যে ল'ৰাটোৱে কি সুধিব বিচাৰিছে। সেই বুঢ়া মানুহজনে কিছু সময় উলিয়াই ল'ৰাটোক ক'লে, বোপা, এই যি সময় যাৰ দাম তুমি সুধিছা, এইটোৰ কোনো দাম ধৰিব নোৱাৰি। তুমি কোটি কোটি টকা দিলেও জীৱনৰ 1 ছেকেণ্ড ঘূৰাই আনিব নোৱাৰা। এই কাৰণে সময়ৰ সঠিক ব্যৱহাৰ কৰা। সময়ৰ এটা ভাল কথা আছে আৰু এটা বেয়া কথা আছে। বেয়া কথাটো হ'ল সময় পাৰ হৈ যায় আৰু ভাল কথাটো হ'ল তুমি এইটো কিহত পাৰ কৰা, সেয়া তোমাৰ হাতত আছে। সকলোৰে হাতত দিনটোত 24 ঘণ্টা থাকে, ধনীৰো থাকে, দুখীয়াৰো থাকে। কেৱল এইটো তোমাৰ হাতত আছে যে তুমি সেই সময়েৰে কি নতুন কৰিব পাৰা। গতিকে তোমাৰ প্ৰতিটো মুহূৰ্তৰ হিচাপ ৰাখা যে তুমি সেইবোৰ কিহত নষ্ট কৰি আছা। সেই বুঢ়া মানুহজনৰ কথা শুনি ল'ৰাটোৰ চকু মুকলি হৈ গ'ল, যেন তাৰ ভিতৰত এটা ডাঙৰ পৰিৱৰ্তন আহিল। তাৰপিছত সি ঘড়ীটো লৈ দেউতাকৰ ওচৰলৈ গ'ল আৰু সকলো কথা ক'লে। সেইদিনাৰ পৰা ল'ৰাটোৰ জীৱন সলনি হৈ গ'ল। দৰ্শকসকল, কোৱা হয় যে সময় সকলোৰে বাবে মুক্ত, কিন্তু ই অমূল্য। তুমি ইয়াক কিনিব নোৱাৰা, কিন্তু ব্যৱহাৰ কৰিব পাৰা। তুমি ইয়াক ধৰি ৰাখিব নোৱাৰা, কিন্তু খৰচ কৰিব পাৰা। আৰু যদি তুমি ইয়াক এবাৰ হেৰুৱাই পেলোৱা, তেন্তে কেতিয়াও ঘূৰাই পাব নোৱাৰা। গতিকে নিজৰ সময় সঠিক ব্যৱহাৰ কৰা। দৰ্শকসকল, যদি আপুনি এই কাহিনীটো ভাল পালে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।